We demand immediate expulsion of Professor Laisumladu Singh. We demand immediate expulsion of Professor Laisumladu Singh. We want immediate high-level inquiry. We want immediate high-level inquiry. BC को बदले यूनिवर्सिटी में खाने में खाना लो. BC को बदले यूनिवर्सिटी में खाने में खाना लो. एग्जामिनेशन को बदले यूनिवर्सिटी में खाने में खाना लो. एग्जामिनेशन को बदले यूनिवर्सिटी में खाना लो. बहुत दुख लगा কথা बहुत পৰিতাপৰ কথা নামনি অসমৰ একমাত্ৰ বিশ্ববিদ্যালয় উচ্চ শিক্ষা অনুষ্ঠান বড'লেণ্ড বিশ্ববিদ্যালয় এই বড'লেণ্ড বিশ্ববিদ্যালয়ৰ নিতু নতুন ইয়াৰ সমস্যা ইয়াত গঢ় লৈ উঠে আৰু এই সমস্যাবোৰ কিছুমান ব্যক্তিয়ে নিজৰ স্বাৰ্থৰ লাভৰ কাৰণে তেওঁলোকে ইয়াত ইন্টেনশনালি এই সমস্যাবিলাক তেওঁলোকে সৃষ্টি কৰিছে যোৱা 31 অক্টোবৰ তাৰিখে বড'লেণ্ড ইউনিভাৰ্চিটিৰ যে থাৰ্ড সেমিষ্টাৰৰ পৰীক্ষা এই থাৰ্ড সেমিষ্টাৰ পৰীক্ষাৰ যথেষ্ট বিসংগতি আমি দেখিবলৈ পাইছোঁ ইয়াত নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰথমে এই যিটো বিসংগতি সৃষ্টি কৰিলে বিসংগতি হ'ল আমি কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু আজি নিখিল বড়ো ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীক লৈ পেলাই আমি তেখেতসকলৰ ভৱিষ্যতক সুনিশ্চিত কৰিবৰ কাৰণে আমি আজি ক্লাছৰুম এৰি পেলাই তেখেতসকলে নিজৰ জীৱনৰ নিৰাপত্তা বিচাৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ আহ্বানত তেওঁলোকে আজি বড'লেণ্ড ইউনিভাৰ্চিটি প্ৰাংগণত তেওঁলোকে ন্যায় বিচাৰি আজি আহিছে আমি এই যিখিনি খেলিমেলি হৈছে এই খেলিমেলি ন্যায় বিচাৰি আমি 2 ঘণ্টাৰ ধৰ্ণা কাৰ্যসূচীৰে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসমৰ মহামনি ৰাজ্যপাল ডাঙৰীয়াক হস্তক্ষেপ বিচাৰিছোঁ তেওঁলোকে যি সমস্যা আছে সমস্যাৰ তেওঁলোকক সমাধান কৰিবৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাই 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচীৰে আমি তেওঁলোকক মেমৰেণ্ডাম আমি ছাবমিট কৰিম আমাৰ প্ৰথম দাবী হ'ল যোৱা 31 অক্টোবৰ তাৰিখে যি থাৰ্ড সেমিষ্টাৰ পৰীক্ষা তেওঁলোকে ৰিজাল্ট দিলে বিএ থাৰ্ড সেমিষ্টাৰৰ ইয়াত যথেষ্ট বিসংগতি দেখিবলৈ পাইছোঁ আৰু কিহৰ কাৰণে বিসংগতি হ'বলৈ পালে ইয়াক এটা হাই লেভেল ইনকুৱাৰী কৰি পেলাই যিসকল ব্যক্তিয়ে জড়িত আছে তেওঁলোকৰ আইনত আওতাত আনি পেলাই আইনৰ যি কঠোৰ শাস্তি এই শাস্তিটো প্ৰদান কৰিব লাগিব নিখিল বড়ো ছাত্ৰ সন্থাই আমি এইটো প্ৰথম দাবী আৰু দ্বিতীয় দাবীটো হ'ল যিখিনি খেলিমেলি হৈছে এই খেলিমেলি অন্তৰালৰ মূল দায়ী ব্যক্তি দুজন হ'ল বৰ্তমানৰ বড'লেণ্ড ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ প্ৰফেচৰ লাইছামলাদু সিং আৰু দ্বিতীয় ব্যক্তি হ'ল কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন ডক্টৰ অমিতাভ বৰুৱা তেখেতসকলক অনতি পলমে বড'লেণ্ড ইউনিভাৰ্চিটিৰ পৰা আঁতৰাব লাগিব আৰু আঁতৰাই পেলাই ইয়াত এটা ভাল শিক্ষিত পৰিৱেশ গঢ়িবৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু মহামহিম ৰাজ্যপাল ডাঙৰীয়াক অনুৰোধ কৰিছোঁ আৰু আমাৰ তিনি নম্বৰ দাবীটো হ'ল আমি জনাত অসমৰ যিখিনি ইউনিভাৰ্চিটি আছে তেওঁলোকৰ পোষ্ট গ্ৰেজুৱেট আণ্ডাৰ গ্ৰেজুৱেটৰ মিনিমাম পাৰ্চেণ্টেজ 30% কিন্তু আমি দেখিবলৈ পাইছোঁ বড'লেণ্ড ইউনিভাৰ্চিটিত যি মিনিমাম পাৰ্চেণ্টেজ 40% সেয়ে আমি আজি ধৰ্ণা কাৰ্যসূচীৰ দ্বাৰা বৰ্তমান বড'লেণ্ড ইউনিভাৰ্চিটিৰ যি কৰ্তৃপক্ষ তেওঁলোককো আমি মিনিমাম পাৰ্চেণ্টেজ 30% আনিবৰ কাৰণে মই জনাইছোঁ আৰু যেতিয়ালৈকে ছাত্ৰ ছাত্ৰীসকলৰ এই ইউনিভাৰ্চিটিৰ প্ৰব্লেমবিলাক সমস্যাবিলাক সমাধান নহয় তেতিয়ালৈকে নিখিল বড়ো ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক সুনিশ্চিত কৰিবৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাম অতি সোনকালে যদি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ নকৰে তেতিয়াহ'লে আমি প্ৰত্যেকটো জিলা কমিটিক আমি ইয়াৰ ন্যায় বিচাৰি ধৰ্ণা কাৰ্যসূচী কৰিম আৰু নৱেম্বৰৰ লাষ্টত আমি কাৰিগাঁৱৰ পৰা অহা যি কোকৰাঝাৰলৈ অহা ৰাস্তা ইয়াত ঠাইবিলাক কৰিম আৰু যেতিয়ালৈকে সমস্যাটো সমাধান নহয় তেতিয়ালৈকে নিখিল বড়ো ছাত্ৰ সন্থাই আমি আন্দোলন
नोंथाङा गोबां रां आरजिनो गोसो जादों नामा? जुदि गोसो जादों अब्ला नोंथांनि थाखाय मोजां खौरां। निउ इन्डिया टेक्न'लजिज मास्टार फ्रेन्चाइज अल आसाम एटिएम सार्भिस हिटाची एटिएम एन्ड टाटा इन्डिकेस एटिएम फसंनानै नोंथाङाबो गोबां रां बुथुमनो हागोन। लाइमोनफोरनिफ्राय जागायनानै बैसो जानाय गासिबो बैसोनि सुबुंफोरानो बे फालांगिजों गोरलैयैनो रां आरजिनो हागोन। नोंथांनि गामियावबो बे एटिएम मेसिनखौ फसंनानै नोंथाङाबो मुलाम्फा मोननो हागोन। बांसिनै मिन्थिनो थाखाय 7002005072 एबा 9401230135 जानबुं अनजिमायाव दिनैनो सुलाद ला।